অসম চৰকাৰ আমাৰ দাবী মানিবই লাগিব। অসম চৰকাৰ আমাৰ দাবী মানিবই লাগিব। অসম চৰকাৰ হয় হয়, বিজেপি চৰকাৰ হয় হয়। মটৰ চালক শ্ৰমিক ৰাইজলৈ নমস্কাৰ আৰু লগতে তোমালোকৰ চেনেলৰ গোটেই কৰ্মকৰ্তালৈ মোৰ ছাইডৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আমাৰ বন্ধ ঘোষণা কৰা আছিলে 12 ফেব্ৰুৱাৰীত 24 ঘণ্টাৰ, গতিকে ইতিমধ্যে আমাৰ বন্ধ চলি আছে। এনেস্থলত আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাকো ডাঙৰ কথা কোৱা নাই। আমি গোটেই যিমান ইয়াত ট্ৰাকবোৰ আহিছে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকে নিজেই খাক সন্মানেৰে গাড়ী ৰখাইছে আৰু তেওঁলোকে আমাৰ ৰাইজৰ সৈতে ৰাইজৰ লগত মিলিজুলি তেওঁলোকেও এইটো বন্ধৰ মানে পালন কৰিছে। গতিকে ইয়াত বৰ বেছি ক'বলগীয়া নাই। লগতে প্ৰশাসনৰ ছাইডৰ পৰা আহি পটাপট গাড়ীবোৰ বলে চলে যাব দিছে আৰু গতিকে বহলাই ক'বলগীয়াটো বৰ বেছি নাই, ইমানতে বুজাজনে বুজিব। আৰু লগত আমাৰ যিমান অল অসমত টোলগেট আছে, কিবা আছে, তাত আমাৰ ড্ৰাইভাৰবিলাকক বহুত টং কৰে, পইচা কাটে, ফাইন কাটে, য'তে ত'তে ধৰি মেলি। গভৰ্ণমেণ্টৰ ছাইডৰ পৰা আমি শুনা পাইছোঁ, আজি জানিব পাৰিছোঁ ক'তো 1 পইচাও নালাগে, কিন্তু আমি পইচা নিদিলে না মেডিকেল পাওঁ না আমি গুৱাহাটী ইয়াৰ পৰা যাব পাৰোঁ, উপায় নাই। গতিকে সেইখিনি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয়, তেওঁ যদি এইখিনিলৈ আমাৰ দুখীয়া ৰাইজ, আমি দুখীয়া ৰাইজ, আমাৰ চালক সন্থা আমি দুখীয়া ৰাইজ, গতিকে আমি যদি এইটো কাম নকৰোঁ আমাৰ চৌকা জুই নজ্বলে। গতিকে ইয়াতকৈ কি ক'ম, গতিকে মই সেইটোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও আমি এই চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ, যাতে আমাৰ ড্ৰাইভাৰ ৰাইজক যাতে তেওঁ কিবা এটা পৰামৰ্শ দিয়ে আৰু লগতে আমাৰ যিমানখিনি পুৰণা চালক আছিলোঁ আমি, হঠাৎ মোৰ বেষ্টৰ এতিয়া আমাৰ 50 বছৰ হ'লে আমাৰ কোনো ছাইডৰ পৰা গাড়ী চলাব মানা, গতিকে লাইচেন্সো চিজ হৈ যায়। গতিকে এইখিনি হ'ব নালাগে, কাৰণ আমাৰ মাটি এবিঘা বা 2 বিঘা মাটি আছে, আমি খেতি কৰি খাম নে আমি সেইটো বিক্ৰী কৰি আমি ভাত খাম। আমি যদি কাম কৰিব নাযাওঁ, আমাৰতো গাত জোৰ আছে, কাম কৰিব পৰা জোৰ আছে, আমি গাড়ী চলাব পৰা আমাৰ শক্তি আছে। গতিকে আমাক যাতে গভৰ্ণমেণ্টে সেইটো সহায় কৰিব লাগে, আমাৰ লাইচেন্সবোৰ চিজ কৰিব নালাগে। 1 নম্বৰ কথা, 50 বছৰ হৈ যোৱাৰ পিছতো আমাৰ লাইচেন্সবোৰ ভেলিডেট কৰিব নালাগে। আৰু লগত আমাক কিছু সহায় কৰি গ'লে মই নথৈ অসম গভৰ্ণমেণ্টৰ ছাইডক মই ধন্যবাদ দিম, মোৰ কমিটি ছাইডৰ পৰা ধন্যবাদ। থেংক ইউ।